তো আজি আমি ইয়াতে বহিছোঁ আমাৰ বিভিন্ন সমস্যা যি সমস্যালৈ আমি দীৰ্ঘদিনে আমি আলোচনাত বহিছিলোঁ। আজিৰ কিমান দিন আগত আমি এপছৰ চেণ্ট্ৰেল নেতৃত্বৰ লগত আমি বহুতবাৰ আলোচনা কৰি আমাৰ যি বিটিআৰ অঞ্চলত আমাৰ বাঙালী ভাইসকল বসবাস কৰি আছে, আজি যি 17 বছৰৰ যি BPF শাসনকালত যিখিনি আমি প্ৰাপ্য আমি পাব লগা আছিলে, এই প্ৰাপ্যৰ পৰা আমি বঞ্চিত আছোঁ। তো কিছুমান আমি এই আলোচনাৰ মাধ্যমত আমি এপছৰ ফালৰ পৰা আমি এইখিনি আশ্বাস দিছে আমাক যে আমাৰ হয়তো এইখিনি যি 17 বছৰৰ পৰা আমি যি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ, এই প্ৰাপ্য ইহঁতে আমি এই বিটিআৰৰ যিটো MOS ছেটেলমেণ্টৰ মেমৰেণ্ডাম ছেটেলমেণ্টত আছে, তাতে হয়তো বাঙালী জাতিৰ কাৰণে বিভিন্ন সমস্যা সমাধান কিছুমান তাতে আমি দেখিবলৈ পাইছোঁ। তো এই বিষয়লৈ আগন্তুক নিৰ্বাচন যিটো 7 তাৰিখ অনুষ্ঠিত হ'ব, এই 7 তাৰিখৰ যি নিৰ্বাচনত আমি মুকলিভাৱে ওদালগুৰি জিলাত পৰ্যায়ক্ৰমে আমি বিভিন্ন জিলাৰ লগত কথা পাতি আছোঁ। যিহেতু এতিয়ালৈকে আমাৰ ওদালগুৰি জিলা মাত্ৰ আমি ছাপৰ্ট আমি UPPLক মুকলিভাৱে আমি 10টা সমষ্টিতে আমি ছাপৰ্ট দিছোঁ বুলি আজি আমি আপোনালোকৰ সংসেদি আমি ঘোষণা কৰিলোঁ। কি কি চৰ্ত আগত ৰাখি দিছে? চৰ্ত আমাৰ বিশেষকৈ আমাৰ মাটি বাৰীৰ সমস্যা। আজি 15 বছৰ হৈ গ'ল যেতিয়া লাষ্ট ইয়াৰ এটা লেণ্ড এডভাইজাৰী কমিটি এটা বনোৱা হ'ল। আমি বিভিন্ন সময়ত আমি আমাৰ মন্ত্ৰী ডাঙৰীয়া তাত গৈছিলোঁ যে আমাৰ তাতে বাঙালী এজনো সদস্য তাতে আমাৰ মেম্বাৰত আমাৰ তাতে দিয়া নাছিলে। তো আমি বহুতবাৰ আমি মেমৰেণ্ডাম দিছোঁ, বহুতবাৰ এপ্লিকেশ্যন দিছোঁ, পাৰ্চনেলি মিট কৰিছোঁ। এনেকুৱা বহুত সমস্যা আমাৰ আছে, যি সমস্যাবোৰ আমাৰ BPF চৰকাৰে আমাক ঠেঙা দেখাব বুলি মই ক'ব লাগিব আজিৰ ডেটত। কাৰণ এতিয়ালৈকে আমাৰ মোটামুটি 4 লাখ বেংগলী মানুহ আমাৰ BTC ৰিজনত আছে, কিন্তু আজিৰ আমাৰ এটা এডভাইজাৰী বৰ্ডত আমাৰ বেংগলী এজন সদস্য তাতে আমি পোৱা নাই আজিলৈকে। আৰু যিহেতু আমাৰ যোৱা বছৰ BTCত আমাৰ BPF ফালৰ পৰা 2জন বেংগলী কেণ্ডিডেট দিয়া কথা আছিলে। এইটো বছৰৰ আমাৰ ৰানিং MCLA গৌতম দাস ডাঙৰীয়া আমি সংগঠনৰ ফালৰ পৰা প্ৰক্ষেপ কৰিছিলোঁ। তেখেতক এইবাৰ BTC নিৰ্বাচনত তেখেতক টিকেট প্ৰদান নকৰিলে। তো কিছুমান ক্ষোভ আমাৰ আছে BPFৰ প্ৰতি। তো এই ক্ষোভ আমি এইবাৰ ভাবিছোঁ এইবাৰ আমি প্ৰতি উত্তৰ দিম। তো আমাৰ বাঙালী মানুহৰ একজোট হৈছে, ইচ্ছাকৃতভাৱে আমাৰ কিছুমান মানুহ ওলাই আহিছে সভা মেলত আমাৰ দেখিবলৈ পাইছে যে আমাৰ বাঙালী মানুহৰ সমাগম বাঢ়িছে যথেষ্টখিনি, যি বস্তুটো আগত নাছিলে। তো চবে বুজি পাইছে বাঙালীৰ বহুত সমস্যাবোৰ সমাধান হ'ব বুলি এটা আশাত চবে ওলাই আহিছে। বিজেপিৰ কথা শুনক। বিজেপি আজি আমাক যিখিনি আমাক কা আন্দোলনৰ পৰা ধৰি যিখিনি আন্দোলন বাঙালীক আমাক যে একঘৰীয়া কৰিলে অসমত, এইটো দায়ী হ'ল আমাৰ বিজেপি চৰকাৰ। যে আমাক কা আন্দোলনত আমাক এটা হিন্দু বাঙালী টেগ লগাই আজি 2016 আগত চাব আমাৰ যিটো এটা সন্মিলন আছিলে, অসমীয়া বাঙালী যিটো আমাৰ মিল আছিলে, কিন্তু বিজেপি চৰকাৰ অসমত অহাৰ পিছতে কিন্তু এই বস্তুটো কিন্তু আমাৰ বিচ্ছেদ হৈছে বুলি আমি ক'ম। কাৰণ কাটো আমি বাঙালী মানুহসকলে কেতিয়াও সংগঠন হিচাপে আমি বিচৰা নাছিলোঁ। এই কাটো আমাৰ ওপৰত জবৰদস্তি জাপি দি কেনে আজি আমাক একঘৰীয়া কৰিছে বুলি আমি ক'ম। আজি অসমৰ যি বাঙালীৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ কমপ্লিটলি দায়ী আৰু বেংগলী মানুহৰ যি দায়ী, এইটো আমি বিজেপি গভৰ্ণমেণ্ট। তো আমি তাক ছাপৰ্ট দিয়া কোনো কথাই নাহে আৰু মানে নাহে আৰু আমাৰ মতে। ডিষ্ট্ৰিক্ট ৱাইজ তাৰমানে ছাপৰ্ট বেলেগ হ'ব নেকি আপোনালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্ট? নহয়, অলৰেডি আমি আমাৰ ফোন যোগে অলৰেডি কথা পাতি আছে। আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তেওঁৰ বাক্সাৰ হয়, তেওঁ অলৰেডি এটা মেমৰেণ্ডাম লৈ আমাৰ কেন্দ্ৰীয় সভাপতিৰ লগত আগৰ দিনৰে মোটামুটি আজি 4 মাহ আগত ৰঙিয়াত বহিছিলে। প্ৰমোদ বৰুৱা ডাঙৰৰ ঘৰত বহি কিছুমান আলোচনা ইয়াতে কৰিছে। হয়তো মানে কালি পৰহি মানে আৰু আপুনি প্ৰেছ মিট পাব বাক্সা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলাৰ পৰা আপোনালোকে হয়তো আমি এটা ভাল খবৰ পাম বুলি আমি আশাবাদী। BTCত আপোনালোকে তাৰমানে UPPLক ছাপৰ্ট দিব অলৰেডি? এইটো বৰ্তমান এইটো আলোচনা চলি আছে। হয়তো যিহেতু বাক্সা ডিষ্ট্ৰিক্টে আমাৰ পুৰা লাগি আছে, বাক্সাৰ যিহেতু আমাৰ চেণ্ট্ৰেল জেনেৰেল ছেক্ৰেটাৰী আছে, বাক্সাটো আমি ধৰিবই লাগিব 100%। তো কালি যিহেতু মোক বাক্সা জিলাৰ সভাপতিৰ লগত মই ফোনযোগে কথা পাতিছোঁ, তেওঁলোকৰ সহমত আছে। কিন্তু কিছুমান যিটো ডিলছ আছে কথা পাতি ল'ব বুলি ক'লে মই ঠিক আছে, তেওঁ আমাৰ কথা পাতি লোৱা। যদি আমাৰ চবচে ভাল কথা হ'ল আমাৰ চেণ্ট্ৰেল এপছৰ সভাপতি আমাৰ ওদালগুৰিত। তো কিছুমান কথা আমি আগতীয়াকৈ কথা পাতিব পাৰিছোঁ, মই সুযোগ পাইছোঁ। ওদালগুৰি জিলাত বঙালী মানে ভোটাৰ কিমান? আমাৰ যদি ইয়াতে আপুনি ভোটাৰ কয় মোটামুটি আপোনাৰ 1 লাখ আপোনাৰ ওদালগুৰি জিলাত যদি আপুনি চাব লাগে মোটামুটি 50-60,000 মানুহ আমাৰ ইয়াতে আছে। 50-60 ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ কি ক'লে জনসংখ্যা আছে BTCত জনসংখ্যা হিচাপে আমি ধৰক 80,000 to 1 লাখ 60,000 ভোটাৰ না 50,000 বিশেষ প্ৰভাৱ চাওক। আমাৰ এতিয়া যেতিয়া আমাৰ ওদালগুৰি সমষ্টিত বা ভৈৰৱকুণ্ড সমষ্টিত কওঁ আমাৰ 4,500 ভোটাৰ আছে।
আমাৰ ভৈৰৱকুণ্ডত 4,500 ভোটাৰ আছে। হৰিচিঙাত আমাৰ কম আছে। আমাৰ হায়েষ্ট ভোটাৰ আছে আমাৰ ননাই চেৰপা সমষ্টিত বা মুদিবাৰীত আমাৰ সমষ্টিত আমাৰ খৈৰাবাৰীত আছে। খৈৰাবাৰীত 6,000 প্লাছ আমাৰ ভোটাৰ তাতে আছে। ননাই চেৰপাত আপোনাৰ 6,000 to 7,000 তাতে ভোটাৰ আমাৰ আছে। 6,500 দেখা পোৱা গৈছে যে মধুবাৰী সমষ্টিত আৰু জগদীশ চৰকাৰ আছে বঙালী সম্প্ৰদায় তেওঁ বিৰোধিতা কৰিছে। জগদীশ চৰকাৰৰ ডাঙৰে কথা কি ক'ম, তেওঁ কিছুমান সভা মেলত তেওঁ কৈছে বেংগলী ফেডাৰেশ্যন বোলে দালালৰ কাম কৰি আছে। তো আজিৰ ডেটত বাঙালী ভোট নালাগে বুলি তেওঁ বহুত মানে সভা মেলত কৈছে। তো কি স্বাৰ্থত কৈছে আমি গম নাপাওঁ। হয়তো যিহেতু বাঙালী বিৰোধী বাঙালীক বেয়া পোৱা মানুহ বহুত আছে, হয়তো এইকেইটা অঞ্চলৰ হয়তো কৈছে বাঙালী দুটামান বেয়া কথা কৰিলে হয়তো ভোটাৰৰ পৰা আমাৰ আকৰ্ষণ কৰিব পাৰিব বুলি তেওঁ ক'ব পাৰে কথাখিনি। তো এনেকুৱা এটা যিহেতু বাঙালী মানুহ নালাগে বুলি কৈছে, তো আমি তাৰলৈকে ছাপৰ্ট যোৱা কোনো কথাই নাহে। লগ কৰিব গৈছোঁ দেশত বাঙালী এজন হিচাপে। তো আমি তেওঁ যেতিয়া কয় যে বাঙালী মানুহ দালাল হয় কিবা হয়, এই কথাটো বেয়া লাগে। যদি তেওঁ এজন সংগঠন কৰি আজি কিন্তু তেওঁ সংগঠনৰ এজনৰ নেতা আমি মানিছিলোঁ। এতিয়াও সংগঠন হিচাপে কিন্তু তেওঁক আমি বহুত অৰিহণা আছে। তেওঁ এই সময়ত যেতিয়া আন্দোলনৰ সময়ত যেনেকুৱা বাঙালী মানুহবিলাক আগবাঢ়িছিলে, কিন্তু এই এনেকুৱা মন্তব্য তেওঁৰ পৰা আমি আশা কৰা নাছিলোঁ কেতিয়াও। বাঙালী ফেডাৰেশ্যনক দালাল কৰা বুলি কৈছে। যি মানুহজন বাঙালী নালাগে বুলি কৈছে, তো তেওঁক আমি জিকাই আনি আৰু গাদীত বহোৱাত আমাৰ কোনো মানে তাতে কথাই নাই। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ হৈ অল আছাম বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যন ওদালগুৰি জিলা আৰু BTC ৰিজন তেখেত সাধাৰণ সম্পাদক সুবজিত দাক আদৰিছোঁ, কিয়নো এওঁলোকে আজি ওদালগুৰি জিলাৰ UPPL দলক আদৰিবৰ কাৰণে ছাপৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে। বিশেষকৈ এওঁলোকৰ সমস্যা আৰু এওঁলোকৰ যিবোৰ 17 বছৰ BPF চৰকাৰ চলাই আহিছিলে, সেই সময়ত বেংগলীসকলৰ বা বেংগলী সম্প্ৰদায়ৰ কাৰণে যিবিলাক প্ৰাপ্য আছিলে, সেই প্ৰাপ্য অধিকাৰখিনি এওঁলোকক বঞ্চিত কৰাৰ কাৰণে আজি ক্ষোভ হৈ নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতুকে UPPLক সমৰ্থন জনাইছে, সেই UPPLক সমৰ্থন জনাই এওঁলোকেও বেংগলী ফেডাৰেশ্যনৰ পৰা আজি ওদালগুৰি জিলা হিচাপে মুক্তভাৱে UPPLক ছাপৰ্ট কৰিবলৈ আহাত আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যিবোৰ একতসকলৰ পৰা যি সমস্যা আছে, এই সমস্যাবোৰ আমি দুয়োটা ভাতৃ সংগঠন হিচাপে যি সমস্যাবোৰ দেখা যায়, এই সমস্যাবোৰক আমি সলভ কৰিবলৈ কাৰণে আমি সাজু হৈছোঁ আৰু মিলিত হৈছোঁ। ইয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা, কিয়নো এওঁলোকে আজি অপেনভাৱে বেংগলী সমাজৰ পৰা বা বেংগলী সমাজক যিহেতুকে লিড কৰা এটা ছ'চিয়েল বা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হৈছে, এওঁলোকে আজি UPPLক ছাপৰ্ট দিয়াৰ কাৰণে ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বঙালী ছাত্ৰদল সমৰ্থন কৰিলে এনে আৰু মুকলিভাৱে সমৰ্থন কৰাৰ সম্ভাৱনা আছে বেলেগ দল? হয়, আলোচনা চলি আছে। ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিবিলাকে বেলেগ ডিষ্ট্ৰিক্টত ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে নোহোৱা আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠী আছে, আকৌ এওঁলোকৰ লগত আমি অতি শীঘ্ৰে এওঁলোকে আপোনালোকৰ তাত জনাব। কালি পৰহি আৰু এটা দল আহিব ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে। আমি ইয়াৰ কাৰণে অতি আপুনি আশা ৰাখিছোঁ ওদালগুৰি জিলাৰ এইবাৰ UPPL দলে মেজৰিটি ছিট উইনাৰ হ'ব বুলি আমি আশা কৰিবই পাৰোঁ।